ৱেব ছিৰিজ চাই আছোঁ যাৰ কাৰণে মোৰ বহুকেইটা বন্ধুৰে মই খুব গালি খাই আছোঁ একচুৱেলি কোৰিয়ান এখন ৱেব ছিৰিজো চাই আছোঁ পুট ইয়ৰ হেড অন মাই শ্বল্ডাৰ এখন খুব ধুনীয়া এখন আৰু এই গল্পটো খুব কম দিনৰ ভিতৰত মই আপোনালোকৰ ওচৰলৈ লৈ আহিম কাৰণ সঁচা অৰ্থত মই কিছুদিনৰ পৰা অলপ অকলশৰীয়া অনুভৱ কৰিছোঁ এইটো এটা নিশ্চিত সত্য সঁচাকৈ অকলশৰীয়া অনুভৱ হয় আমাৰ জীৱনত বহুতৰে হয় মোৰো হৈছে ময়ো ফিলিং অকলশৰীয়া সেইটো কাৰণত মই এইটো কোৱা নাই যে মই ছিংগল আছোঁ আপোনালোকৰ লগত মিংগল হ'বলৈ বিচাৰিছোঁ বা মই বায়'ত এটা বিচাৰিছোঁ এইবিলাক একো নহয় একচুৱেলি আমাৰ জীৱনত প্ৰেম প্ৰতিকৰে জীৱনত হয় আপোনাৰ জীৱনতো হৈছে যদি নাই হোৱা হ'ব মোৰো জীৱনত কেতিয়াবা হ'ব কিন্তু প্ৰেম নোহোৱাকৈও প্ৰেমত নপৰাকৈও গল্প এটা লিখিবলৈ আৰম্ভ কৰিছোঁ এটা সঁচা প্ৰেম কাহিনী মই নিজে ফিল কৰা এটা প্ৰেম কাহিনী আৰু সেই ফিল কৰা প্ৰেম কাহিনীটোৱে মই আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ তেজপুৰৰ পৰা চাই আছোঁ ববি কলিতা হাই তুমি বহুত কিউট হয় পাহি বৰাই লিখিছে হাই পাহি চেতন বৰাই লিখিছে হাই দাদা এন বৰাই লিখিছে সোনকালে পাম বুলি আশা ৰাখিলোঁ থেংক ইউ নিবাৰণ ভৰালীয়ে লিখিছে হাই পূজাই এটা ইম'জি দিছে দুটা ইম'জি দিছে এটা কিছ দিছে আৰু এটা গালত 3টা হাৰ্ট লাগি আছে দাদা তুমি বহুত কিউট সিদ্ধাৰ্থই লিখিছে হাই সিদ্ধাৰ্থ জোনমণিয়ে লিখিছে হাই আমাৰ তুলিকা মইনাই মেকুৰী এটা দিছে দিগদিগন্তই এনেকুৱা দিছে আৰু জোনমণিয়ে লিখিছে কি খবৰ মৃদুস্মিতাই